এই ভিডিওটোৰ জৰিয়তে অসমৰ সাধাৰণ জ্ঞানৰ বিষয়ে কেইটামান কুৱেশ্যন বিষয়ে আলোচনা কৰা হ'ব। ঠিক আছে এভৰিৱান। প্ৰথমতে আমি 1 নম্বৰত দেখিম যে অসম ৰাজ্যখন ভাৰতৰ কোন দিশত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব উত্তৰ-পূব, ভাৰতৰ উত্তৰ-পূব দিশত অৱস্থিত। দ্বিতীয় নম্বৰটো কুৱেশ্যন হৈছে অসমৰ উত্তৰে কি আছে? অসমৰ উত্তৰতে সাধাৰণতে ভূটান আৰু অৰুণাচল আছে। ঠিক 2 নম্বৰটো কুৱেশ্যনটো হৈছে 3 নম্বৰটো কুৱেশ্যনটো হৈছে অসমৰ পূবে কি আছে? অসমৰ পূবে সাধাৰণতে অৰুণাচল আৰু নাগালেণ্ড, মণিপুৰ আদি ৰাজ্যসমূহ আছে। চতুৰ্থ নম্বৰ কুৱেশ্যনটো হ'ব 4 নম্বৰটো অসমৰ দক্ষিণে কি আছে? অসমৰ দক্ষিণে আছে মিজোৰাম আৰু ত্ৰিপুৰা, লগতে বাংলাদেশ আৰু মেঘালয় হয়। 5 নম্বৰটো অসমৰ পশ্চিমে আছে পশ্চিমবংগ, ভাৰতৰ এখন ৰাজ্য পশ্চিমবংগ, মেঘালয়, বাংলাদেশ হয়। ঠিক 6 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ পশ্চিম সীমান্ত অৱস্থিত বিদেশী এখন ৰাষ্ট্ৰৰ নাম। বিদেশী যদি অসমৰ পশ্চিম সীমান্ত এখন বিদেশী ৰাষ্ট্ৰ দিয়ে তেনেহ'লে তোমালোকে নিশ্চয় ভাবিবা যে বাংলাদেশৰ কথা কৈছে। 7 নম্বৰটো কুৱেশ্যন কৈছে অসমৰ প্ৰাকৃতিক অঞ্চল কেইটা? অসমৰ প্ৰাকৃতিক অঞ্চল সাধাৰণতে তিনিটা। 8 নম্বৰ কৈছে অসমৰ মুঠ জিলা কেইখন? 2025 চনৰ মতে অসমৰ মুঠ জিলা হৈছে 35খন। 9 নম্বৰটো হৈছে 2011 চনৰ মতে অসমৰ জনসংখ্যা কিমান? 2011 চনৰ মতে অসমৰ জনসংখ্যা হৈছে 3,11,69,272 জন। 2011 চনৰ মতে অসমৰ সাক্ষৰতা হাৰ হৈছে 73.18%। 2011 চনৰ মতে অসমৰ পুৰুষৰ সাক্ষৰতা হাৰ হৈছে 78.81%। 2011 চনৰ মতে অসমৰ মহিলা সাক্ষৰতা হাৰ 67.27%। নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত জনসংখ্যা বেছি? সেইটো নগাঁও। 14 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত জনসংখ্যা কম? 2011 চনৰ চেঞ্চাছৰ মতে ডিমা হাছাও জিলাখন আটাইতকৈ জনসংখ্যা কম আছিল। 15 নম্বৰটো কুৱেশ্যন হৈছে অসমৰ কোনখন জিলাতে সাক্ষৰতা হাৰ বেছি? এইটো তোমালোকে নিশ্চয় জানা যে কামৰূপ মেট্ৰ'। 2011 চনত অসমৰ কোনখন জিলাত সাক্ষৰতা হাৰ কম? এইটো তোমালোকে 16 নম্বৰ কুৱেশ্যনটো হৈছে ধুবুৰী। অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব আটাইতকৈ বেছি? সেইটো কামৰূপ মেট্ৰ' গুৱাহাটী। 17 নম্বৰ কুৱেশ্যনটো। 18 নম্বৰ কুৱেশ্যনটো অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব কম? সেইটো ডিমা হাছাও। 19 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাৰ নগৰীয়া জনসংখ্যা অনুপাত আটাইতকৈ বেছি? এইটো কামৰূপ মেট্ৰ'। 20 নম্বৰটো হৈছে অসমৰ ভিতৰতে ডাঙৰ জিলাখনৰ নাম কি? এইটো তোমালোকে নিশ্চয় জানা। এইটো মোক আছাম পুলিচৰ ভাইভাত সেইটো সুধিছিল, কিন্তু মই পাইছিলোঁ, কিন্তু মোক আকৌ সুধিলে যে মাটিকালি কিমান? এইটো কাৰ্বি আংলং জিলা, কিন্তু সেইটো মই ক'ব নোৱাৰিছিলোঁ।